তোমালৈ বুলি বহু দিনৰ আগতে লিখিছিলোঁ চিঠিখনি। গাৰুৰ ভাজত সাঁচোতে মৰমবোৰ জাপ খাই ৰ'ল। মৰমবোৰ পঠিয়াইছিলোঁ টোপোলা বান্ধি। কমোৱা তোলা হৈ চাগে ক'ৰবালৈ উৰি গ'ল। লিখিছিলোঁ যে মই হালধীয়াৰ ভৰত খাই পৰা সোণাৰু জোপাৰ কথা। তাতে পৰি যে এটি চৰায়ে বিনাইছিল ইনাই বিনাই। চিৰাল ফটা ৰ'দত বাট কৰিবাই আহিছিলা তুমি। বগৰী চৰ্বত গিলাচ লৈ তোমাৰ প্ৰিয় কৰ্দৈ ফুলীয়া সাজেৰে মইতো আছিলোঁ ৰৈ। ঔফুলীয়া বাখৰ যেন মৰমবোৰ তোমালৈ বুলি এতিয়াও সাঁচিছোঁ মই। শালিকী চৰাই দুটিয়ে চোতালত মেলা ধানত খেলা দেখিলে তাঁতশালত বহা মইজনীৰ ঘনাই সূতা ছিগে। বিহুৱানখনিত ৰঙচুৱা দাগ ধৰিলে এইবাৰ বহাগত আহিবানে সঁচাকৈ? শিতানত থকা গাৰুৰ ভাজৰ চিঠিখনৰ মৰমখিনিৰ সৈতে আছোঁ যে ৰৈ মই তোমালৈ।